আজি মই দুপৰীয়াৰ সাজত ননভেজ থালি বনাম। এয়া হৈছে মাংস আৰু এইটোক অসমীয়াত শুদ্ধ অসমীয়াত কি কয় মই নাজানো। আজি মই মাংস বনাম, মাংসৰ কোপ্তা বনাম, লগতে এই বস্তুটো বনাম আৰু লগত বনাম মই দালিৰ পকৰি আৰু লগত চাটনি এটা বনাম ধনিয়াৰ। এইখিনি মই আজি দুপৰীয়াৰ সাজত বনাম। এয়া মই মাংসখিনি ভালদৰে চাফা কৰি ল'লোঁ আৰু এইফালে এই বস্তুখিনিও মই ভালদৰে বিৰাট ধুনীয়াকৈ চাফা কৰি ল'লোঁ। এতিয়া মই এইখিনিৰ লগত অলপমান মাংস মিক্স কৰি এইখিনি বনাম আৰু লগতে মই মাংসৰ কোপ্তা বনাম। গতিকে ভিডিঅ'টো চাই থাকিব কেনেদৰে বনাওঁ মই বস্তুখিনি। এইখিনি মই ভালদৰে ধুই ল'লোঁ। আপোনালোকক কৈ দিওঁ যে এই বস্তুটোৰ ওপৰত এখন ছাল লাগি থাকে, যিখন আপোনালোকে এৰুৱাই ল'ব, তাৰপাছত বইল কৰি ল'ব, তাৰপাছতহে মছলাত ভুনি বনাব। প্ৰেছাৰ কুকাৰত বনাম। ইয়াতে গোটেইখিনি সামগ্ৰী মই একগোট কৰি লৈছোঁ। প্ৰেছাৰ কুকাৰটো ভালদৰে মই গৰম হ'ব দিম, যাতে ইয়াতে কোনো ধৰণৰ পানী নাথাকে। কুকাৰটো গৰম হৈ গৈছে, সেইকাৰণে মই এতিয়া কুকাৰত তেল ঢালি দিছোঁ। এয়া মিঠাতেল হয়। এতিয়া মই তেলৰ ওপৰত এই পিঁয়াজখিনি আৰু জলকীয়াটো দিম আৰু মই জুইটো কমাই দিম। আপোনালোকে সদায় জুইটো কমাইহে ল'ব। জুইটো কমাব যাওঁতে নুমাই গ'ল, আকৌ এবাৰ জ্বলাব লাগিব। এফালে মই পিঁয়াজখিনি অলপ ভাজি ল'ম। সম্পূৰ্ণ ৰঙা হোৱালৈকে নাভাজোঁ, অলপমান ভাজিম পিঁয়াজখিনি। পিঁয়াজখিনি ভজা হৈ গৈছে মোৰ। এতিয়া মই ইয়াৰে ওপৰত দিম এইখিনি, গোটেইখিনি মই দি ল'ম। এতিয়া মই ইয়াৰে ওপৰত আদা, নহৰু, জিৰা, নিমখ, হালধি গোটেইখিনি দি ল'ম এটা এটাকৈ। এতিয়া মই এই জিৰাখিনি দি দিম। সকলোখিনি সামগ্ৰী ইয়াতে মই দি দিলোঁ। এতিয়া মই গোটেইখিনি ভালদৰে ভুনিম, তাৰপিছত প্ৰেছাৰ কুকাৰটো হুইচেল মাৰিব দিম। ভিডিঅ'টো চাই থাকিব। এয়া মই ভুনি আছোঁ আৰু এয়া পানী ওলাইছে। ওপৰত মই পানী দিয়া নাই, কিন্তু পানী নিজে নিজে ওলাই গৈছে। গতিকে আপোনালোকে এক্সট্ৰা পানী দিব দৰকাৰ নাই। মই অলপমান জলকীয়াৰ গুড়ি ওপৰত দিছোঁ আৰু মই আৰু অলপ টাইম ভুনিম। তাৰপাছত মই এই পানীখিনিতে হুইচেল মাৰিব দিম। এতিয়া মই অলপমান ইয়াৰ ওপৰত পানী দিম, অলপমান, বেছি নহয়, আৰু মই হুইচেল মাৰিব দিম। এইফালে মই জুইটো কমাই হুইচেল মাৰিব দিছোঁ আৰু এইফালে মই এইখিনি মাংস যিখিনি মই কোপ্তা বনাম ভালদৰে ধুই লৈছোঁ। ধুই লৈ এতিয়া মই মিক্সিত ধুনীয়াকৈ মাৰি ল'ম। চাওক মিক্সিত কি ধুনীয়াকৈ বস্তুখিনি হৈ গৈছে। একদম কোপ্তাৰ কাৰণে ৰেডি হৈ গৈছে। এতিয়া মই কোপ্তাৰ কাৰণে মাংস পিচি ল'লোঁ আৰু এতিয়া মই মিক্সিত দালি পিচি ল'ম। এয়া দালি যিমানখিনি মই ভিজাই থৈ দিছিলোঁ। আৰু এয়া প্ৰেছাৰ কুকাৰত হুইচেল আহি আছে আৰু মই কেইটামান হুইচেল আহিব দিম, তাৰপিছত প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দিম। কেইটামান হুইচেল আহিল আৰু এতিয়া কেইটামান হুইচেল অহাৰ পিছত মই দালিখিনি পিচি ল'লোঁ। এতিয়া মই দালিখিনি মিক্স কৰিম আমাৰ এই কোপ্তা বনোৱা মাংসখিনিৰ ওপৰত। এতিয়া মই ইয়াৰ ওপৰত দিম হালধি, নিমখ, আদা নহৰুৰ পেষ্ট যিটো মই বনাইছিলোঁ। তাৰপিছত এইখিনি গোটেই মই মিক্স কৰিম। মিক্স কৰি কিনে আপোনালোকক দেখুৱাই আছোঁ। মই দিলোঁ, এইটো হৈছে জলকীয়াৰ গুড়ি, জালুকৰ গুড়ি, এইটো জালুকৰ গুড়ি যিটো কালি মিৰ্চ বুলি কয়, আৰু এইটো হৈছে আমাৰ ৰেড চিলি পাউডাৰ, যিটো ৰঙা জলকীয়াৰ গুড়ি বুলি কয়, ৰেড চিলি পাউডাৰ। আৰু ইয়াতে মই দিছোঁ নিমখ, এয়া হালধি, এয়া জিৰা আৰু এয়া আদা নহৰুৰ যিটো মই পেষ্ট বনাইছোঁ সেই পেষ্টটো। এতিয়া মই গোটেইখিনি মিক্স কৰিম। ধুনীয়াকৈ মিক্স কৰি ল'ম গোটেইখিনি মই। এয়া মই সকলোখিনি মিহলাই ল'লোঁ ভালদৰে।
এতিয়া মই এইটো অলপ সময় থাকিব দিম আৰু এইফালে যিটো মই বনাইছিলোঁ প্ৰেছাৰ কুকাৰত এইটো মই এতিয়া খুলি চাম ইয়াৰ ভিতৰত কি হৈ আছে। মই এইখন কেৰাহীত কোপ্তা বনাবৰ বাবে এয়া মিঠাতেল দিছোঁ। তেলটো ভালদৰে গৰম হৈ গৈছে। এতিয়া মই ইয়াৰে ওপৰত অলপমান হালধি ছটিয়াই দিম যাতে যেতিয়া মই কোপ্তাটো ইয়াত ঢালিম তেলখিনি ছটিয়াই মোৰ গাৰ ওপৰত নাহে, সেইটো কাৰণে। এয়া চাওক, এতিয়া মই চাম ইয়াতে নিমখ ভালদৰে হৈছে নে নাই আৰু পানী যিমানখিনি আছে সেইখিনি মই শুকাই দিম আৰু সিজি গৈছে নে নাই সেইটোও মই চেক কৰি চাম এবাৰ। এইফালে মই ধনিয়া পাতৰ চাটনি বনাম, গতিকে মই ধনিয়া পাতখিনি ভালদৰে চাফা কৰি লৈ আছোঁ। এইফালে কোপ্তা হৈ আছে আৰু এয়া মই পূৰা ভজাৰ নিচিনাকৈ বনাই ল'ম একদম। এয়া হৈ গ'ল আৰু বিৰাটেই সোৱাদ হৈছে, বিৰাটেই টেষ্টি হৈছে আৰু মই গেছটো বন্ধ কৰি দিছোঁ। আৰু এইফালে চাওক, মই যেতিয়া কোপ্তাকেইটা ওলোটাব বিচাৰিছিলোঁ তেতিয়া এনেকৈ ওপৰ ফালে হৈ গৈছিল, এনেকৈ আছিল ন। তো কোপ্তাকেইটা যেতিয়া মই ওলোটাব বিচাৰিছিলোঁ তেতিয়া ওপৰ ফালে হৈ গৈছিল কোপ্তাকেইটা। গতিকে এইফালেতো কোপ্তাকেইটা নিসিজিব। এতিয়া আপোনালোকে এটা কাম কৰিব, কেৰাহীটো অলপ এনেকৈ ওপৰমুৱা কৰি দিব, এনেকৈ ওপৰমুৱা কৰি দিব, তেতিয়া তেলখিনিও ওপৰ ফালে উঠি যাব। সাৱধানেৰে কৰিব, নহ'লে কেৰাহী বাগৰি যাব পাৰে। এইখিনি মই দালিৰ ফুলৰি বনাম, মানে দালিৰ পকৰি বনাম। গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ আৰু এইফালে মোৰ এইখিনি কোপ্তা বনাব আছে আৰু এইফালে ফাৰ্ষ্ট যিমানখিনি কোপ্তা দিছিলোঁ সেইখিনি মই উঠাই ল'লোঁ। এতিয়া এইখিনি ছেকেণ্ড টাইম কোপ্তা হয়। এইফালে মই ধুনীয়াকৈ ধনিয়া পাতখিনি ধুই লৈছোঁ আৰু এতিয়া মই মিক্সিত চাটনি বনাই ল'ম। হাতেদিও মই চাটনি বনাওঁ, মোৰ এখন পটা আছে, কিন্তু আজি মই মিক্সিতে চাটনি বনাম। কেতিয়াবা মই হাতেৰে চাটনি বনাওঁ, আপোনালোকক দেখুৱাই দিম। কোপ্তাখিনি উঠাই এয়া মই দালিৰ ফুলৰিখিনি দি দিছোঁ, মানে দালিৰ পকৰি। দালিৰ পকৰিখিনি যেতিয়া মই দিছোঁ তেতিয়া মই জুইটো অলপ কমাই লৈছোঁ, কিন্তু এতিয়া মই জুইটো বঢ়াই দিম, কাৰণ দালিৰ ফুলৰি বনাবলৈ হ'লে ইমান কমত জুই ৰাখিব নালাগে, নহ'লে বেছি ভিতৰ ফালে হৈ যায় বস্তুটো, টাইট মানে অলপ টান হৈ যায়। কিন্তু এইটো খাবলৈ সিমান ভাল নালাগে, তেতিয়া অলপ ঢিলা অলপ নৰম থাকিলে ভাল লাগে খাই, সেইটো কাৰণে মই জুইটো অলপ বঢ়াই দিছোঁ। যেতিয়া আপোনালোকে কোপ্তা বনাব তেতিয়া সদায় জুইটো কমাই ৰাখিব, জুই কমত দি কেনেহে কোপ্তা বনাব। কিন্তু দালি ফুলৰিত আপোনালোকে জুইটো কমাব দৰকাৰ নাই, জুইটো বঢ়াই দিলে হৈ যাব, তেতিয়া সোনকালে হৈ যাব, ভিতৰ ফালেও ধুনীয়াকৈ সিজি যাব। কিন্তু দালিৰ ফুলৰিতহে এইটো হ'ব। কিন্তু কোপ্তা যেতিয়া বনাব আপোনালোকে তেতিয়া সদায় জুইটো কমত ৰাখিব, কমত ৰাখিলে ভিতৰ ফালে ভালদৰে সিজি যাব। যদি জুইটো বঢ়াই দিয়ে তেন্তে ভিতৰ ফালে ভালদৰে নিসিজিব, অকল বাহিৰতহে ৰংচোৱা হ'ব। এইখনে হৈছে আজি মোৰ দুপৰীয়াৰ থালি। এইটো হৈছে চাটনি, যিটো চাটনিত আছে ধনিয়া, কেঁচা জলকীয়া, নহৰু আৰু ক'লা নিমখ আৰু অলপমান নেমু টেঙা। আৰু এয়া হৈছে কোপ্তা, মাংসৰ কোপ্তা, আৰু এয়া হৈছে দালিৰ ফুলৰি বা পকৰি, যিটো বৰা বুলিও কয়। আৰু এইটো হৈছে মই যিটো কৈছিলোঁ, নামটো মই এতিয়াও নাজানো এইটোৰ নামটো শুদ্ধ অসমীয়াত কি বুলি কয়। আৰু এইখন মোৰ থালি।